কেবিন বড়ো আচ্ছা সেই ব্যক্তিজনে কৈছে যে যদি হিংসা বিচাৰে উন্নতি নিবিচাৰে কেৱল হিংসাই বিচাৰে তেনেহলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক সাপোৰ্ট কৰক ৰাইজসকল যদিহে আপোনালোকে শান্তি প্ৰগতি উন্নয়ন বিচাৰে তেনেহলে প্ৰমোদ বড়ো ডাঙৰীয়াক আপোনালোকে সাপোৰ্ট কৰি যাওক অশান্তি যদি বিচাৰে তেনেহলে হাগ্ৰামা মহিলাৰী দেৱৰ লগত লগ হওক আৰু যদি উন্নতি প্ৰগতি আৰু শান্তি যদি বিচাৰে প্ৰমোদ বড়ো তেখেতৰ লগত লগ লাগক ঠিক আছে কিন্তু কথাটো আপোনালোকে অলপ বুজি চাওক কেবিন বড়ো সেই ব্যক্তিজনৰ নাম যে সেই ব্যক্তিয়ে যি কথা কৈছে সি নিজে এটা জুই লগোৱা কথা কৈছে এতিয়া আমি কেনেকৈ বিশ্বাস কৰিব পাৰোঁ যে তেখেতসকলৰ চিন্তাধাৰা শান্তি প্ৰতিষ্ঠা কৰা বা উন্নয়ন বা প্ৰগতি উন্নতি কৰা যেহেতু আমি এই 5টা বছৰত যে প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি সুযোগটো পালে এটা বিশাল এটা বিটিয়া চুক্তি নামেৰে তেখেতৰ ফুল ক্ৰেডিট তেখেতৰ এণ্টায়াৰ টিমে পালে আৰু লগতে অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ ছাপোৰ্ট এটা ছাত্ৰ সংগঠনৰ ছাপোৰ্ট যোনটো বড়ো জাতিৰ শিৰ মানে বেকবোন বুলি কোৱা হয় এনেদৰে যদি ছাপোৰ্ট পোৱাৰ পিছতো আজি তাৰিখত ৰাইজে চেউৰি আছে কৈ আছে যে উন্নতিৰ নামত ৰাম ঠগন দিলে যেহেতু ইয়াৰে এটা সৰু উদাহৰণ যদি মই দিব যাওঁ ছুইজাৰলেণ্ড নামেৰে তেখেতে BTCটো তুলনা কৰিছিলে ছুইজাৰলেণ্ড যাব নালাগে 5 বছৰত আপোনালোকে BTRতে ছুইজাৰলেণ্ড দেখা পাব বুলি তেখেতে কৈছিলে ঠিক আছে এতিয়া সেই ব্যক্তিজনে কোন হয়তো UPPলৰ কোনবা নেতা হয়তো এপছুৰ কোনবা নেতা তেখেত কোন হয় কি হয় মই এইটো বিচাৰি ক'ব নাযাওঁ কিন্তু তেখেতৰ যি চিন্তাধাৰা হিতুৱে বিচাৰ কৰে যে তেখেতৰ ইন্টেনশনটো কেনেকুৱা যি মুখেৰে কৈছে সেই মুখেৰে হি একবাৰ যদি চিন্তা কৰি চাই নিজে কি কৈ আছিলে আমি ইয়াৰ বিপৰীত দেখা পাওঁ যে আজি আমি প্ৰমোদ বড়োৰ লগত যাব লাগে না হাগ্ৰামা মহিলাৰী দেৱৰ লগত যাব লাগে এটা ৰাইজে আপোনালোকে কওক এই 5 বছৰত কি পালে কি হেৰুৱালে তিজনে কোৱাৰ দৰে প্ৰগতিৰ কথা কৈছে উদাহৰণ স্বৰূপে মই এটা ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম আপোনালোকক যদি চিনি পায় এইটো ৰোডটো হৈছে আমাৰ বৰমা টু নিকাশী যোনটো একেদিন হুলস্থুলকে মানে ভাঙি চিঙি আকৌ মানে তাতে ব্লেক টপিংটো দি দিলে বাকীখিনি আমি জানো ভিতৰত যি মেটেৰিয়েলছ আছিলে যিকোনো সামগ্ৰীবিলাক যি লাগে সেই ৰাস্তা বনোৱাত আসাম মালা প্ৰজেক্টৰ বিনিময়ত সেই ৰোডটো নতুনকৈ এতিয়া হৈছে কিন্তু আমি জানো আজি কেইটামান বছৰ আগত সেইটো ৰাস্তা ফিনফিনিয়াকে নতুন মানে কোনো অসুবিধা নোহোৱাকৈ আহা যাহা কৰা অৱস্থাত আছিলে মই ভাবোঁ যে এইটো ইমান দৰকাৰীও নাছিলে বৰ্তমান এইটো বনাব লগা নাছিলে ৰাস্তা নালাগে সেইটো কোৱা নাই এটা প্ৰজেক্ট আহিছে ফাণ্ড আহিছে সেইটো ৱেষ্ট হ'ব মই সেইটোও নিবিচাৰোঁ কিন্তু ইউজ হ'ব লাগে যাহাতে সেইটো মানে বেকাৰ নাযায় প্ৰপাৰলি ইউটিলাইজ হ'ব লাগে যাহাতে মিছ ইউজ হ'ব নালাগে মই এইটো ক'ব বিচাৰিছোঁ যেহেতু সেইটো ইমান প্ৰয়োজন নাছিল ইয়াৰ কাৰণে ক'লোঁ যে ইয়াতে অলৰেডি ভাল এটা কণ্ডিশ্যনৰ ৰোড হৈ আছিলে এইটো চবে জানে চবে অৱগত এইটোৰ বিষয় বাট গভৰ্ণমেণ্টে ইমান কেনেকৈ মিছ ইউজ কৰিব পাৰে যেহেতু আমি জানো কিমানটা মানে এনেকুৱা ৰোড কানেক্টিভিটি ৰোড এটা ঠাইৰ পৰা আন এটা ঠাইলৈ কানেক্টিভিটি ৰোডৰ প্ৰয়োজন আছে উদাহৰণস্বৰূপে যিটো বৰমা টু নিকাশী ৰোড আমাৰ মিছন ভিজনাৰী লিডাৰশ্বিপৰ আণ্ডাৰত যে এটা মিনিষ্টাৰ আছে আমাৰ BTCৰ পৰা উৰ্খাওগৰা তেখেতে নিজৰ পেজত দিছে সেইটো এতিয়া নিকাশী বুলি মেনশ্যন কৰিছে মোৰ এটা ৰাস্তা মনত পৰিল যিটো নিকাশী টু সুবনখাটা যোনটো কানেক্টেড ৰোড আছে তাতে এটা ভাঙা দলংখন এনেকৈ বাকৰি আছে আপোনালোকে চাব পাৰে সেইটো সবচে প্ৰয়োজনীয় দলং যেহেতু সেইটো ৰাস্তাইদি
সেইটো দলঙেদি বহু মানে ছাত্ৰ ছাত্ৰীবিলাকে নিবনুৱা ব্যৱসায় কৰা মানুহ ব্যক্তিসকলে মানে কমন পিপলৰ কাৰণে অহা যোৱাৰ এটাই মাত্ৰ এইটো ৰোড বা এটাই মাত্ৰ সেইটো দলং যিহেতু আমি নিকাচি পৰা সুবনখাটা বা সুবনখাটাৰ পৰা নিকাচি বা আন এটা বেলেগ ঠাইলৈ সিটো সাইডৰ পৰা আহা বা সিটো সাইডৰ পৰা যোৱাটো সিটো ৰোডেদি মানে হয় এতিয়া তেখেতে নিজৰ পেজত বহুত গৌৰৱৰে দেখাইছে যে আমি এটা নতুন ৰাস্তা নিৰ্মাণ কৰিলো বৰমা টু নিকাচি এটা এইটো বিষয় মোৰ ক'ব লগা নাই তা এনেকে প্ৰগতি আপোনালোকে বিচাৰে যেহেতু মুখেৰে আমি শুনিলো সুইজাৰলেণ্ড আজি সুইজাৰলেণ্ড মই বিচাৰি পোৱা নাই যদি আপোনালোকে পাইছে ক'বা বাকি এনেকৈ এক্সাম্পল বহুত আছে এমপ্লয়মেণ্ট দি আছে ধাৰাধাৰ এমপ্লয়মেণ্ট দি আছে এনেকৈ চাকৰি দি আছে কিন্তু চাকৰিৰ নামত আজি আমি বহুতখিনি খেলি মেলিও দেখা পালোঁ আৰু বহুত আছে চাকৰি এডভাৰটাইজমেণ্ট দিওঁতে 4-5টা বছৰে লাগিল আহি ইলেকশ্যনৰ এই মুহূৰ্ত সময়ত যেহেতু আজি আমি চাবলৈ যাওঁ 1 মাহ বা 1.5 মাহ আছে যেটো মডেল কোড অফ কণ্ডাক্ট লাগু হ'বলৈ গৈ আছে তাৰ মাজত আজি এডভাৰটাইজমেণ্টও দি আছে সেই টাইমতে মানে পৰীক্ষাও পাতি আছে ৰিটেনো পাতি আছে ফিজিকেলো হৈ যাবলৈ গৈ আছে অৰেল টেষ্টো হ'বলৈ গৈ আছে কিছুমানটো কেনচেল কৰি দিলে এক্সামৰ শিডিউলটো এটাই টাইমিং তাৰে মাজত কেণ্ডিডেট বিলাকক এপ্লাই কৰিবলৈ দিছে 4-5টা পোষ্টত বেলেগ বেলেগকে ফিজো লোৱা হৈছে আৰু চেয়াৰমেনজনে আহি কিনি হিটোৱে মিডিয়াত আকৌ কয় যে 4টা এপ্লাই কৰিছে যদিও যেটো আমি জানো 4টা কিহত বেলেগ বেলেগ ডিপাৰ্টমেণ্টত পোষ্টটো প্ৰিফাৰেন্সটো চাই বেলেগ বেলেগ দিছিলো এটা এক্সাম যদি এটাই হয় এটাই ৰোল নম্বৰৰ ওপৰত পৰীক্ষাটো দিয়া যাব বা এটাই ডিপাৰ্টমেণ্টত হি পৰীক্ষাটো বহিব বাকি 4টা 3টা থাকি গল হেতু আৰু কেনেকৈ যেতিয়া সিলেকশন কৰিব কি ধৰণৰ সিলেকশন হ'ব হেতু তেখেতসকলে জানব তে এনেকৈ পৰিৱৰ্তন লাগে যেটো হৈ থকা ৰাস্তা ভালকে চলি থকা যি সিস্টেম বিলাক ঠেসনেস কৰি ভাঙি সিঙি উল্টা পুল্টা কৰি ফেলাই যে এটা ভুৱা প্ৰগতি ৰাইজৰ আগত যে দেখুৱাই আছে কোঠায়েৰে ডাঙৰ কামখিনি কৰি শেষ কৰি দিলে তে ৰাইজে আপোনালোকে বিচাৰ কৰক সেই কেবিন বৰক কোৱা দৰে আপোনালোকক সেই প্ৰগতি উন্নতি শান্তি যেটো আমাৰ জীৱনত আজি নিবনুৱা কি বুলি কয় আনএমপ্লয়মেন্টৰ যিখিনি সমস্যা মূল্য বৃদ্ধিৰ সমস্যা আৰু বহুতখিনি কিবা কিবি XYZ সমস্যাবিলাক আজি জিৰো আমি ক'বলৈ যাওঁ যদি জিৰো এটা কিবা এটা চেঞ্জ আমি দেখি পাইছো বুলি কম যেটো নাই ইকুৱেলছ টু জিৰো তো হি হিচাপত আপোনালোকে এটা অনুমান কৰক প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যাওয়া উচিত না সেই ব্যক্তিজনে কোৱাৰ দৰে হাগ্ৰামা মহিলাৰ অহিংসা বা কোনো কাম নকৰা যেটো আমি যোৱা 17টা বছৰ আমি দেখিয়ে পালো আৰু তেখেতসকলে এই 5 বছৰত এই 17টা বছৰক লৈ যে গুণ গালে মই ভাবো এইখিনি সময়টো তেখেতসকলে নষ্ট নকৰি 17টা বছৰত কি হৈছে হোৱা নাই তাৰ বিনিময়ত যদি এটা ভাল এক্সাম্পল এই 5টা বছৰত দেখুৱাই গেলে মই ভাবো ৰাইজে আকৌ বেছি মৰম দিলেহেঁতেন বাকি ক'বলগীয়া নাই এইখিনিয়ে ৰাইজে বুদ্ধিমানী আপোনালোকে বুজি পাব বেছি দীঘলীয়া কৰিবলৈ মোৰ ইচ্ছা নাই সো কমেন্টছত আপোনালোকে জনাবলৈ নাপাহৰিব লাষ্টত শেষত মই এইখিনি কথা কম যে মোৰ অসমীয়া ইমান স্পষ্ট নহয় সো কিছু ইৰৰ্ছ হ'ব পাৰে আপোনালোকে হেতু মোক ক্ষমা কৰিব বুলি মই আশা ৰাখিলো সো লগ পাম বাকি ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা বাই বাই